মই দীপানিতে স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু মোৰ নতুন এটি ভিডিঅ'তে আপোনালোক সকলোকে পুনপ্ৰথম স্বাগতম জনাই লৈছো বাকি আজি আপোনালোকক মই নাৰিকল কেনেকৈ সহজতে কাটিব পাৰি তাকে দেখাও বুলি ভাবিছো বাকি মোৰ দেউতাই মানে খুব ধুনিয়াকৈ মানে পটকতে মানে বহুত ধুনিয়াকৈ নাৰিকল কাটিব পাৰে আৰু তেওঁৰ প্ৰচেছটো মানে মই আজি আপোনালোকক দেখাও বুলি ভাবিলো আৰু খুব সহজতে কাটিব পৰা যায় নহলে নাৰিকল মানে দেখিবলৈ যিমান সহজ যেন লাগে হিমান কাটিবলৈ সহজো নহয় আৰু দেউতাই কেনেকৈ নাৰিকলটো কাটি ধুনিয়াকৈ পটককে এৰুৱাই মানে ধৰক ভিতৰ আমি নাৰিকলৰ লাৰু বনাবলৈ হলে কি হয় বগাকে আমি উলিয়াবলৈ বহুত অসুবিধা হয় কেতিয়াবা মানে কি হয় গুৰি হৈ যায় বা কিবা হৈ যায় মানে ধৰক মিক্স যেতিয়া আমি মানে ৰুকনিত ৰুকি পিনে কৰো মানে হেৰিখনত তেতিয়া মানে ধৰক ফালি দিলে হৈ যায় কিন্তু আমি মিক্সিত কৰিব হলে মানে অকমান দিগদাৰ হয় ভাগি ভাগি গলে মানে বহুত বেছি টুকুৰা টুকুৰ হৈ যায় তেতিয়া কাটিবলৈ পিছৰ যিখিনি কলা কলা সেইখিনি এৰাবলৈ বহুত দিগদাৰ হয় কিন্তু দেউতাই মানে এনেকুৱা এটা প্ৰচেছত উলিয়াই একদম গুটাকে মানে নাৰিকলটো গুলকে বগাকে উলিয়াই নিব পাৰে আৰু সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাম বুলি ভাবিলো ভিডিঅ'টো চাই আপোনালোকৰ বহুতখিনি উপকৃত হ'ব আৰু ভাবিছো এতিয়া মই ভিডিঅ'টো দেখাও আৰু বাকি আপোনালোকে ভিডিঅ'টো একেবাৰে আজি সম্পূৰ্ণলৈকে মানে স্কিপ নকৰাকৈ চাব কাৰণ মই আজি একেবাৰে শেষত কথা কেইটামান কম মোৰ মানে সাবস্ক্ৰাইবাৰ কেজনে মই কথা কম আপোনালোকে তেতিয়াহলে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব তেনেহলে ভিডিঅ'টো চাই লওক
আপোনালোকে মই নাৰিকল যিটো কটাৰ মানে ভিডিঅ'টো দিলোঁ আপোনালোকৰ উপকৃত হ'ব বুলি ভাবিছোঁ কাৰণ যিমান যি ক'লেও আমাৰ কেতিয়া কিবা এটা পাতিবলৈ হ'লে তেনেকৈ মানে কি হয় কাটিবলৈ বহুত দিগদাৰ হয় সেইবাবে ভাবিছোঁ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়ালোঁ বাকী আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক জনাব বাকী আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে কি হয় মোৰ ভিডিঅ'বিলাকত বহুত কমেণ্ট কেতিয়াবা দিয়ে কিছুমানে আৰু মোৰ মানে নামকেইটা ল'বলৈ মন গ'ল আচলতে মোৰ প্ৰত্যেকটো ভিডিঅ'তে তেওঁলোকে কমেণ্ট কৰি যেতিয়া উৎসাহিত কৰে মই বহুত বেছি সুখী হওঁ আচলতে সেইবাবে আজি কি কৰিছোঁ মই তেওঁলোকৰ নাম কেইটামান ল'ব লৈছোঁ আৰু এনেকৈ ধুনীয়াকৈ মই লিখি লৈছোঁ নামকেইটা কাৰণ তেওঁলোকে মোৰ প্ৰত্যেকটো ভিডিঅ'তে ইমান ধুনীয়াকৈ উৎসাহ দি পিনে মানে কমেণ্ট দিয়ে নহয় মোৰ বহুত বেছি ভাল লাগে আৰু মানে মই ইউটিউব জগতখনলৈ যেতিয়া আহিছোঁ আৰু মোৰ প্ৰথম মানে একেবাৰে প্ৰথম এজনে মানে কমেণ্ট দিছিল অমিত দত্ত তেওঁ কমেণ্ট দিছিল আপোনাৰ ভিডিঅ' চাই ভাল লাগে আৰু আপোনাৰ ভিডিঅ'বোৰ অলপ দীঘল কৰিবচোন খুব বেছি ভাল লাগিলে মোৰ ভিডিঅ'ৰ মানে প্ৰথম মানে সেইটোৱে মানে এটা ৰিকুৱেষ্ট আছিল মানে প্ৰথম ৰিকুৱেষ্ট মানে সেইকাৰণে মই সেইটো কেতিয়াও নাপাহৰোঁ অমিত দত্ত তেখেতে দিছিল আৰু মই প্ৰথমতে খুব শ্বৰ্টকৈ দিছিলোঁ আৰু মানে অকণমান ওলাবলৈ হেৰিও লাগিছিল কিন্তু তেওঁ কথাষাৰ মোৰ ইমান বেছি ভাল লাগিল সেইবাবে মই মানে ভিডিঅ'বিলাক এতিয়া অলপ আগতকৈ অকণমান ভাবিছোঁ নিজে মানে দীঘল কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইম্প্ৰুভ হৈছে বুলি ভাবিছোঁ মোৰ মতে আৰু মানে কাৰণ যিহেতু মই নতুন সেইবাবে আৰু তেওঁৰ মই সেই ৰিকুৱেষ্টটো ৰাখিয়ে হেৰি কৰি দিছোঁ মানে অকণমান দীঘল কৰিছোঁ তাৰপিছত আছে আৰু এ দত্ত মোৰ সম্ভৱ আলোক দত্তই হ'ব চাগে আলোক দত্ত হ'ব বুলি ভাবিছোঁ মানে বিষ্ণুপ্ৰিয়া নাৰ্চাৰী যোনজন অ'নাৰ হয় তেখেতৰ মানে দেউতাক আৰু তেওঁৰ হয় মানে নাৰ্চাৰীখন তেওঁৱে হ'ব বুলি ভাবিছোঁ মানে মই বাকী হৈছে আৰু এজন খুব ধুনীয়াকৈ লিখে মানে প্ৰত্যেকটো তেওঁ ইমান ধুনীয়াকৈ এটা কমেণ্ট দিছিল নহয় মোৰ বহুত বেছি ভাল লাগে তুমি এনেদৰে আগবাঢ়ি যোৱা ধুনীয়া ভিডিঅ' বনাই থাকা কেতিয়া কোনটো ভিডিঅ' ভাইৰেল হৈ মানে তেনেকৈ দিছিল আৰু পপুলাৰ হৈ যাবা নিজে গম নাপাবা আৰু সেইবিলাকে মানে আচলতে উৎসাহ দিয়ে কিবা এটা কৰিবলৈ তেওঁৰ নাম হৈছে ডেনিয়েল গগৈ বহুত ধন্যবাদ মানে ইমান ধুনীয়াকৈ যে কমেণ্টটো লিখিছে মানে বহুত বেছি ভাল লাগিছে তাৰপিছতে নাম ল'ব লাগিব মেঘালী কলিতা মোৰ প্ৰত্যেকটো ভিডিঅ'তে মানে নাম মানে তেওঁ কমেণ্ট কৰে মেঘালী কলিতা আৰু আছে ব্লগছ উইথ ভাগ্যশ্ৰী তাৰপিছতে ঋষি ব্লগছ তাৰপিছত আছে জয়ন্ত ব্লগছ গুণগুণ বৰা অফিচিয়েল ডান্স অফিচিয়েল এইকেইটা প্ৰত্যেকটো ভিডিঅ'তে মানে কমেণ্ট তেওঁলোকে কৰেই তাৰমানে আৰু মোৰ বহুত বেছি ভাল লাগে আৰু মানে কি হয় বহুতে নটিফিকেশ্যন চাই মানে মই যিহেতু বহুত এনেই সাধাৰণ এজন নতুনকৈ আৰম্ভ কৰিছোঁ মোৰ নটিফিকেশ্যন চাই তেওঁলোকে যে ভিডিঅ'কেইটা চাই তাৰ কাৰণে মানে বহুত বেছি ধন্যবাদ আপোনালোকক সদায় এনেদৰে ছাপোৰ্ট মৰম কৰি যাব যাতে মই আগবাঢ়ি যাবলৈ সুবিধা পাওঁ বাকী সেইখিনি আপোনালোকক কওঁ বুলি ভাবিলোঁ বাকী আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে আৰু শেষ কৰি দিওঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকক মই নতুন এটি ভিডিঅ'ৰ সৈতে লগ পাম আৰু পোনপ্ৰথমবাৰ যদি আহিছে চেনেলটোত তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব বটনটো টিপিবলৈ নাপাহৰিব তেনেহ'লে আজিলৈ বাই বাই গুড নাইট